Hi guys, welcome to my YouTube channel. तो আজি হল সৰস্বতী পূজা তো তাৰ কাৰণে আমি আজি ভণ্টিৰ কলেজত যাম তো চাই থাকক ৰেডি হৈ ল জলদি জলদি সোণাপুৰ কলেজ সিস্টাৰ তো মই মানে আজি ক্লাছৰুম নেকি আছে ক্লাছৰুম নেকি ক্লাছৰুম ওপৰত একো আৰু ওপৰতো দেখাই আছোঁ তো আমি দুটাই ঘূৰি ফুৰিছোঁ বাকী এইবিলাক গোটেই চব চেল্ফি লোৱাত ব্যস্ত এইজনী এজনী ৰিলছ বনোৱাত ব্যস্ত ৰিলছ বনাই আছে আমি এযোৰ আছে আৰু লাজুকীকেইটা ফটো উঠিবৰ কাৰণে একো কাৰণে হয় না সোণাপুৰ কলেজখন তো লগতে হেপী সৰস্বতী পূজা সকলোকে সাজক দে আজি সাজিব সাজিব চাফা কৰি থৈ যাওঁ সোণাপুৰ কলেজৰ ষ্টেডিয়াম দেখাবলৈ আহিছে মোক সিহঁতৰ কলেজৰ পৰা এটা এটা পাৰ্ট সোমাব দিয়ে না এটা পুৰা এইবিলাক বক্সিং চক্সিং হয় কাম চলি আছো খাবৰ কাৰণে অৰ্মিলা ইয়াতে মানে এইটো খিচিৰি খাবৰ মনত খাই নহ'লেও মানে খাই থাকিম মানুহ উঠাই দিলোঁ মানে ৰখাই থাকিম আৰু আমি একদম খোৱা নহওঁতে ইয়াৰ পৰা মানুহ উঠাই দিলোঁ খাই বৈ ওলাই আহিলোঁ পেট ভৰা খালি খাই বৈ লৈ এতিয়া আৰু ফটো উঠোঁ ল'ৰা একে সাবস্ক্রাইব নকরবি সাবস্ক্রাইব নকরবি चीटिंग करता है तू प्राणी अधैर्य प्राणी न ঘৰত যাওঁ আৰু দেই আমি মানুহকেইটা ইমান ডাঙৰ জ্বলিছে ঠিকছে ম'ম' খোৱা মুখন কেঁচাৰি খাইছে তথাপিও ম'ম' খাই বোলে ফুচকা খাব খুচাওঁ অঁ চবেই খাই উঠিলা ফাইনেলি পূজা খোৱা হৈ গ'ল এতিয়া উঠাই আছে ঘৰতে যাব কিন্তু আন্ধাৰ দেখাই নাপায় ন মুখন খাই পেলা ড্ৰাইভাৰ চা এবাৰ চা ভালকৈ ধৰোঁ খানা খোৱাত ব্যস্ত চবে ময়ো খাই আছোঁ ভাড়া সেইপাম আৰু ভাড়া তো ফাইনেলি আমাৰ গাঁৱত সোমালোঁ আমি যাওঁ আৰু মানে ঘৰে পাম বাই বাই তাই আহিবলৈ গ'লগৈ আগত আমি দুটাই
একদম ৰাস্তাত বস্তু ওলোৱা কি বস্তু খুলি লৈছা হয়তো ইমান ডাঙৰ ন বিষাই আমাৰ তুমি সেইটো খুলিছা মইহে আছো মই গমেই নহয় নাপাই মই পানী খাই পেটটো দি যাওঁ গাইজ মোৰ আজি এটা আপোনালোকৰ আগত এটা ডাঙৰ কথা যে মই জানো আজি মাথাটো নোচাকে খৰচটি বুজাই খাই আহিলোঁ তো ফাইনেলি এতিয়া মই ইফালে মানে ভিডিঅ' কৰোঁতে ৰাস্তা ক'ৰবাতে গৈ পাম তো আজি ইয়াতে সামৰণি পাই আছোঁ বৰাহু মানে জাগিৰ ৰোড বৰাহু তো আমি আজি আহিছোঁ এইখন আছে মোৰ বিয়া খাব বুলি আজি আছোঁ বৰাহু তো মোৰ ব্লগত ডেইলি দেখি থাকে তাৰপিছত মোৰ ব্লগত ডেইলি দেখি থাকে যে মই অকলে যাওঁ বা মোৰ ফ্ৰেণ্ডৰ লগত যাওঁ তো আজি মই আহিছোঁ ফেমিলিৰ লগত মই ফেমিলিবিলাকক দেখাই আছোঁ মানে আজি মোৰ ফেমিলিবিলাকক দেখিব আৰু মোৰ ব্লগত তো আজি ব্লগটো মই ষ্টাৰ্ট কৰি দিছোঁ বাকীখিনি মোৰ এইফালে তাইয়ে কৰিব আজি বোলে মোৰ ব্লগটো তাই ষ্টাৰ্ট কৰিব তো মোৰ ভতিজা আমাৰ ফেমিলি এইটো বাইদেউ তো মোৰ ভাগিন পোৱালি আৰু ন হাই কৰি হাই এটা খুৰাৰ ছোৱালী এইজনীকে দেখাই পাই থাকে পুৰা জেঠীমা পেহী মিজি জেঠীমাই আবু দেখাই ক'ত আহিছে আজি বিয়া খাবা বৌ আমাৰ খুৰাৰ এইটো জেঠীমাহঁতৰ তো বিয়াত আমি এণ্ট্ৰি গোটেই পৰিয়াল ফেমিলি মই ৰাস্তাত হৈ দেউৰীয়া আৰু আমি আহিছোঁ এইফালে আছে দৰা কইনা সব দিছে দৰা দিছে কইনা ফালে মই যাইছোঁ এতিয়া মাংস পকাইছে তো ফালে চাওক আমাৰ কোন দাই গাহৰি কি না কেমেৰামেন আছে আচলতে আজি মোক কেমেৰামেন বনাইছে মাংস গাহৰি মাংস কি সাজা সাজু মোক aduh biskut kak party তো আমি বিয়াৰ ঘৰৰ পৰা বৰ্তমান ওলাই আহিলোঁ মানে চাহ তাহ খালোঁ আৰু এতিয়া আমি অলপ ষ্টেচনৰ ফালে ফুৰিব যাওঁ আৰু বাকী আমি আছোঁ সিস্টাৰ মই ডাঙৰটা গোটেই সিস্টাৰ লেবি সিস্টাৰ হ'ব ন এটা গোটেই মই ডাঙৰটা
আমি দুটাই অলপ ডাঙৰটো আছে বাকী চব চিষ্টাৰ আৰু তো আমি অলপ ফটোশ্বুট কৰোঁ চাই থাকক যাওঁ আৰু খোজকাঢ়ি অলপ লৈ ভাল নালাগে নহয় অলপ আমি দুটাই বুঢ়ী ফুচি দুটা আছো আমি ডাঙৰকেইটা আমি মানে মেইন হেডকেইটা আৰু লিডাৰকেইটা কিন্তু আমাতকৈ ওখ আছে আৰু চিকেন ঠিকিয়ে তাৰপিছত বাকী আমি সমান আছোঁ ঠাই আমি নেবি মইতো সমান আলহী ক'ৰবাত ফুৰিব গ'লে বিয়া চিয়া খাব গ'লে এইটো চবৰে স্বভাৱ দেই ৰাস্তাৰ পথাই ঘূৰিব আহিলে বগৰী চোৰ ষ্টেচন বৰাহু অকল বৰাহু লিখা আছে চবেই ষ্টেচন বিয়া হবা নেকি বিয়া হত কি কৰি থাকিব সেয়াহে আজ আমা নাচা শুনিবা বিয়া করে গান বজাল আছে কি ছাগলী নেনো ছাগলী খাইছনি এইবিলাক গোটেই লেতেৰা হাতৰ পাতত বহি দিলোঁ বৰষা কি লাগে ভাত কি লাগে ভাত খাই দিওঁ ভাত মাংস মেইন খাই লওঁ ৰখ বৰষা কেই পিছ পাৰিছে ন খাই লওঁ আমাৰ ফেমিলি খোৱা হয় নাই বাপা মানে মোৰো দোকান এবাৰ ৰুখি থাকিব দিলা পাৰিছে না খাবা বাইদেউ পাৰিছে নাই বেছিকৈ খাইছা না কমকৈ খাইছা নেকি তুমি তুমি পাৰিছানে লগ নাপায় ডাইনিং টেবুলত তুমি দুষ্ট ছোৱালী মুখখন আবি বেছিকে হাতিহে আকৌ তুমি দে কইনা দেখাব গৈ আছো নাই ভাত খালি খাঙিগৈ আমাৰ ভাবিজি তামোল খা দেই পইচা দিব লাগিব পইচা দিলে খাবা দিম নহ'লে খাব ৰাইজৰহে মানুহ নাই পইচা এইকেইটা নিদিয়াকৈ খাৱাইছো দে মই বেয়াকৈ খাওঁ চিকেন নিজে চাই লওঁ ফাইনেলি যাওঁ আৰু বাই বাই তো আজি লাষ্ট সমাপ্ত ইয়াতে যাওঁ আৰু তো আজি